আলিৰ কবিতাৰ শিৰোনাম উভতি যাব নোৱাৰা বাট এটাৰে। উভতি যাব নোৱাৰা বাট এটাৰে আহি থাকোঁতে এইমাত্ৰ বাটটো এইখিনিতে। আগলৈ কি আছে দেখা নাই, শেষ নোহোৱা বাট এটা বিচাৰি থাকোঁতেই খোজকাঢ়িলোঁ এই বাটেৰে। সূৰ্যই পুৰিছিল পিঠিৰ ছাল, ঘনে ঘনে উশাহ হৈ বিয়পি পৰিছিল বাটৰ দুয়োপাৰ সূৰ্যাস্তৰ দাগ। কচু ঢেকীয়া মানেও সেউজীয়া, সেউজীয়াই কি দিলে আমাক? কচু ঢেকীয়াৰ ছাঁতে গাটো বিচাৰি ফুৰোঁতে সেউজীয়াখিনিতেই বাটটো শেষ হ'ল ইয়াত। সেউজীয়াৰ সিপাৰে বাট এটা নাই। বাট হেৰুৱা মানুহে অবাটে যায়, বাট নোহোৱা মানুহবোৰ বাৰু কোন বাটে যায়? চলিছে হেমন্তৰ ছায়ান্ন সন্ধ্যা, নীলিম আকাশৰ তৰা খচিত চানমনাৰ তলত অনিৰুদ্ধ গতি তোমাৰ যন্ত্ৰণাৰ তিতিলি পূজাগুৰি নিশাৰ কাণ্ড, হৃদয়ত অকাৰয় তমস্ত প্ৰতিচ্ছবি, বুকুত জ্বলে দৃষ্টিহীন অনল, ৰঙীন আশাবৰক পক্ষাঘাত কৰি চৌপাশৰ পৃথিৱীক বিবৰ্ণময় কৰি মুখত হেৰাই গলা তুমি, ৰংহীন হৈ পৰি নিসংগতাই আৱৰে আহি ভৰা মুখত বিষাদৰ দিনন্তে। লেখিকা জৌতি ডেকা। মই কি নহ'লো কৃষ্ণৰ ৰাধা ৰুমিদেৱী। কৃষ্ণ মথুৰালৈ যোৱাৰ পাছৰে পৰা পেটত জৰ্জৰিত হৈ পৰিছে বৃন্দাবন। উন্নতৰ পথ মেলা পাতিছে, আমি আৰম্ভ হৈছে আৰু যতন। কৃষ্ণহীন ৰাধা অথবা ৰাধাহীন কৃষ্ণৰ ভিতৰত উন্নতৰ বৰষুণ আহিছে অবিৰত। উন্নতাই আৱৰিছে আকাশ, একে সময়তে শৰৎকালৰ ৰাতি এশটা চিন্তাই সামৰিছে মাটি। পথাৰৰ মাজে মাজে ঘন দুপৰীয়া গছৰ তলিত আবেলি সাগৰী গৰু পোৱালি জাকৰ পাছে পাছে চিঞৰি বাগৰি নুফুৰিব। মইতো নহ'লো কৃষ্ণৰ ৰাধা আকাশৰ বিফলতাত অথবা জনসমুদ্ৰৰ নিৰ্জনতাত, সময়ৰ ভয়াৱহতাটো নহ'লো মোৰ কৃষ্ণৰ ৰাধা। জীৱনৰ অনুভৱত নষ্টালজিক মই তৎসত্বেও নহ'লো কৃষ্ণৰ ৰাধা। কবি ৰুমিদেৱ। আজি মোৰ জন্মদিন, তোমাৰ অনুপস্থিতিত মোৰ জন্মদিনটো উৎসাহ লাগিছিল। জন্মদিনৰ আনন্দত মোক আশীৰ্বাদ দিবলৈ তুমি যে নাই, বাৰু মনত পৰিছে আজি চৰিত্ৰ বন্ধুৰ লগত আলহী অতিথিৰ শুভেচ্ছা বাণী ৰং বিৰঙী বেলুনেৰে পৰিপূৰ্ণ ঘৰ, দিনটো সীমাহীন ব্যস্ততা তথা আবেলি পৰত সঘনত আলহীৰ আগমনৰ মাজতো অনুৰণন কৰিছোঁ, তোমাৰ চকুপানী লুকুৱাবলৈ বিচাৰিছোঁ নীৰৱ